চংকং পঞ্চায়তৰ যিটো হয়, আপোনালোকক অৱগত কৰাটো আমি য'তেই সুখী পাইছোঁ। আমি যোৱা 15 আগষ্টৰ পৰা আমাৰ চংকং গাঁও পঞ্চায়তৰ অন্তৰ্গত খেলখনি ৱাৰ্ড লেভেলৰ যিটো খেল সেইটো আমি প্ৰদৰ্শন কৰিছিলোঁ। আজি আমি ছেমি ফাইনেল খেলিলোঁ আৰু আমি অহা 1 তাৰিখ মানে বুধবাৰে আমাৰ যিটো চূড়ান্ত খেল সেইটো প্ৰদৰ্শন কৰিম বুলি আপোনালোকক অৱগত কৰিছোঁ। আৰু কোন দলে ফাইনেল পাব পাৰিলে? এইটো অৱশ্যে আজি ছেমি ফাইনেলত চংকং মাজগাঁও আৰু চংকং বড়োগাঁও দুই পক্ষৰ লগত তুমুল আকৰ্ষণীয় এটা খেল হৈছিলে। ইয়াত চংকং বড়োৱে পেনাল্টি কিকত 2-4 গলত মানে পৰাজিত কৰি মানে ফাইনেললৈ প্ৰৱেশ কৰিলে চংকং বড়োৱে। কিমান টিম হৈছিলে ইয়াত টোটেল আমাৰ কমিটি হয় আমাৰ 21টা দলে আমাৰ ৱাৰ্ডৰ ৰাইজে সহযোগ কৰিছিলে আৰু 21টা দলক আমি ভাল প্ৰদৰ্শন দেখিবলৈ পালোঁ। আৰু ফাইনেলত কেনেকুৱা ধৰণৰ ফাইনেল গেমটো দিয়া হ'ব? ৰাইজক কেনেকুৱা ধৰণৰ সহযোগ কৰিবলৈ অনুৰোধ জনাব? অৱশ্যে আমি ফাইনেল খেলত ভাবিছোঁ যে প্ৰত্যেক আমাৰ খেলুৱৈ প্ৰেমী আৰু ৰাইজক অহা 1 তাৰিখত যিহেতু চূড়ান্ত খেল হ'ব তেতিয়া আমি 1 বজাত এখেতসকলক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি 3 বজাত খেলটো প্ৰদৰ্শন কৰিম। 1 বজাৰ আগতে আমি চূড়ান্ত খেলৰ যিবিলাক ইয়াত নীতি নিয়ম বা অন্যান্য ৰাইজক অৱগত কৰিব লাগে সেইটো আগত আমি এটা কালচাৰ প্ৰগ্ৰামৰ জৰিয়তে আমি সভাখন যিটো পুৰস্কাৰ বিতৰণী সভাখন আৰম্ভ কৰিম। তাৰপিছত আমি খেল আৰম্ভ কৰিম। তাৰপিছত আমি শেষত একেলগৰ বিজয়ী দলক আমি আমাৰ প্ৰাইজ মনি হিচাপে যেনে 20,000 আৰু 10,000 দিছিলে। প্ৰথম পুৰস্কাৰ বিজয়ীক আমি 20,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ আমি 10,000 চেক দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু আজি ফাৰ্ষ্টৰ পৰা লৈ আজি খেলটো ছেমি ফাইনেল পাবলৈ ফাইনেললৈকে অঞ্চলৰ যিটো খেলুৱৈ আমাৰ যুৱচাম যিটো ফুটবলত ইণ্টাৰেষ্টেড থকা তেখেতলোকৰ আকৰ্ষণীয় কেনেকুৱা লাগিলে আপুনি? এইটো অৱশ্যে আমাৰ লক্ষ্যৰ উদ্দেশ্যই আছিলে যে চংকং গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান ৱাৰ্ডত আৰু লেভেলত ভিলেজ লেভেলত খেলুৱৈ আছে সকলক আমি সহযোগ কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ আৰু পূৰ্ণ সহযোগিতাও পাইছিলোঁ। যে আমি 10টা খেলুৱৈয়ে আমি আশা কৰিছিলোঁ কিন্তু আমি ইয়াৰ 21টা খেলুৱৈ দলক আমি লগ পাইছিলোঁ আৰু এখেতসকলে সুদৰ্শনভাৱে খেল প্ৰদৰ্শন কৰিছে আৰু আমি কমিটিয়ে যিটো নীতি নিয়ম বান্ধিছে সেইমতে মানি আৰু ৰাইজক আমোদ দিব পাৰিছোঁ বুলি আমি আশা কৰিছোঁ।